নমস্কাৰ আহক আজি আমি অংকশাস্ত্ৰৰ মতে আহিবলগীয়া 2025 বৰ্ষটো আমাৰ বাবে কেনে হ'ব সেই বিষয়ে কথা পাতো মূলাংক 1 ৰ পৰা মূলাংক 9 লৈ সকলো মূলাংকৰ বাবে 2025 এ কেনে ধৰণৰ বাৰ্তা কঢ়িয়াই আনিব সেই বিষয়ে আজি আমি সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে আৰু লগতে এনে ধৰণৰ যদি ভিডিঅ'সমূহ চাই আপুনি ভাল পায় তেনেহলে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে 2025 হৈছে মঙ্গলৰ বছৰ কেনেকৈ আপোনালোকে গুটেই কেটা সংখ্যা যোগ কৰিব ইয়াৰ যোগফল 9 আহিব 9 মানে আমি সকলোৱে জানো নক প্ৰতিনিধিত্ব কৰে মঙ্গল গ্ৰহে এই বছৰটো যুদ্ধ হোৱা পৰিলক্ষিত হ'ব হাই কাইজিয়া এবোৰ আপোনালোকে দেখিবলৈ পাব আৰু এই বছৰত কামসমূহ বহুত স্পিডত হ'ব ইমানে স্পিডত হ'ব যে আপুনি যদি ৰৈ যায় তেতিয়া হলে আপুনি ৰৈ যাব লাগিব আপুনি যদি ভাবে যে এটো কাম মই অহা মাহত কৰিম বা দুদিন পিছত কৰিম দেখিব সেই কামটো বেলেগে অলৰেডি কৰি দিলে গতিকে তাৰ ফলত কি হ'ব তাৰ ফলত ফ্ৰাষ্ট্ৰেটেড হ'ব এটো বছৰ মানুহবোৰ আৰু স্কেম হ'ব বহুত আৰু বহুত এনে ধৰণৰ স্কেমৰ ঘটনা পৰিলক্ষিত হ'ব ডাঙৰ স্কেম হ'ব মানুহৰ সন্মুখলৈ আহিব আৰু মানুহে এটো বছৰত মানে আমি আপোনালোক সকলোৱে এটো বছৰত ফিটনেছৰ ওপৰত গুৰুত্ব দিব লাগিব এটো ফিটনেছৰ বছৰ হয় নম্বৰ 9 এটো বছৰ এগ্ৰেছিভ হ'ব পাৰে এই বছৰত যদি আপুনি এলাহ কৰি বহি থাকে তেন্তে আপুনি বহিয়ে থাকিব লাগিব মেডিকেল ফিল্ডৰ লগত যিসকল ব্যক্তি জড়িত সেই সকলৰ বহুতো উন্নতি হ'ব আৰু আপোনালোকে দেখিবলৈ পাব যে মানুহে এটো বছৰত বহুতো দান দক্ষিণা কৰিবলৈ ল'ব যিসকলে দান দক্ষিণা নকৰিছিল আগতে তেওঁলোকেও এই বছৰত দান দক্ষিণাৰ প্ৰতি তেওঁলোক আগ্ৰহী হ'ব বা তেওঁলোকে কৰিব দান দক্ষিণা যেহেতু 2025 মঙ্গলৰ বছৰ গতিকে এই বছৰ অন্য বছৰৰ তুলনাতকৈ গৰমো যথেষ্টখিনি বেছি হ'ব বুলি মানে প্ৰেডিক্ট কৰা হৈছে যথেষ্টখিনি বেছি হোৱা পৰিলক্ষিত হ'ব পাৰে এতিয়া আমি চাওঁ বলক মূলাংক অনুসৰি আপোনাৰ 2025 বছৰটো কেনে যাব এতিয়া আমি প্ৰথমতে মূলাংক 1 ৰ বিষয়ে চাম মূলাংক 1 মানে যি সকলৰ জন্ম 1 19 বা 28 তাৰিখে হৈছে সেই সকলৰ মূলাংক 1 গতিকে সেই সকলৰ মানে মূলাংক 1 ৰ এটো বছৰ বহুত ভাল যাব বা ভাল হ'ব আৰম্ভণিৰ 2-3 মাহ মান অলপমান তেওঁলোকৰ ভাল নহবও পাৰে কিন্তু বছৰৰ মাছ ভাগৰ পৰা আপোনাৰ বাবে দিন ভাল হ'ব মূলাংক 1 ৰ ব্যক্তিসকলে এই বছৰত নিজৰ ফিটনেছৰ ওপৰত বহুত ধ্যান দিবলৈ বিচাৰিব আৰু যে তেওঁলোকে ফিটনেছৰ ওপৰত ধ্যান দিব সেই কথাটো বছৰৰ আৰম্ভণিৰ পৰাই মানুহৰ পৰিলক্ষিত হ'ব মানুহে দেখিব তেওঁলোকে হয়তো জিমত যাব নহলে নিজৰ ডায়েট ঠিক কৰিব এনে ধৰণৰ কামসমূহ তেওঁলোকে কৰিব এই বছৰত এওঁলোকে আনৰ সৈতে কানেকচন বনাবলৈ বিচাৰিব মানে এওঁলোকৰ এনেকুৱা মনোভাৱ মনলৈ আহিব যে অকলে কিমাননো কাম কৰিম সাপোৰ্টৰ কেতিয়াবা প্ৰয়োজন হয় এনে ধৰণৰ মনোভাৱ আপোনালোকৰ মনলৈ আহিব পাৰে ঘুৰা ফুৰা বা ভাল মানুহৰ সৈতে কথা পতা আপোনালোকে আৰম্ভ কৰিব এই বছৰ নিজৰ কাৰণে বা নিজৰ কামৰ কাৰণে এই বছৰ মূলাংক 1 ৰ ব্যক্তিসকলে ভ্ৰমণ কৰাৰ সম্ভাৱনা যথেষ্টখিনি আছে কিন্তু আগষ্ট মাহৰ পাছত ব্যৱসায় বা টকা পইচাৰ ক্ষেত্ৰত এটো বছৰ মূলাংক 1 ৰ ব্যক্তিসকলৰ বাবে ভাল কিন্তু ৰিলেশনশ্বিপৰ ক্ষেত্ৰত বহুত বেছি ভাল নহয় হেয়ে বহুত বেছি প্ৰেম বা ভাল পোৱাৰ ক্ষেত্ৰত আপোনালোক লাগি নাথাকিব নিজৰ কামত মন দিব নিজৰ কামবোৰ কৰি যাব কাৰণ এটো আপোনালোকৰ বাবে হৈছে এটা একচনৰ বছৰ গতিকে আপোনালোকে একচন লক কাম কৰক আগবাঢ়ি যাওক আপোনালোকৰ ভাল হওক আপোনালোকৰ ভাল হ'ব এতিয়া আমি মূলাংক 2 বিষয়ে কথা পাতিম মূলাংক 2 যিসকল ব্যক্তি আছে সেই সকল ব্যক্তিৰ 2025 বৰ্ষতনো কেনে যাব সেই বিষয়ে চাও মূলাংক 2 মানে হৈছে 2 11 20 29 তাৰিখে যিসকল ব্যক্তি জন্ম হৈছে সেই সকল ব্যক্তিৰ বাবে 2025 বৰ্ষটো বহুত বেছি ভাল হ'ব বুলি ক'ব নোৱাৰি কাৰণ তেওঁলোকৰ ৰিলেশনশ্বিপত সমস্যা হ'ব পাৰে বৈবাহিক জীৱনত সংঘৰ্ষ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব পাৰে এই বছৰ সাংসাৰিক জীৱনত আপোনাৰ ডিসস্যাটিসফেকশন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে যদি আপুনি জব কৰি আছে তাতো আপুনি বহুত বেছি ষ্ট্ৰেছ ফিল কৰিব পাৰে আপুনি আপোনাৰ যোনসমূহ কাম সেই কামসমূহ আপুনি আধৰুৱা কৰি নেৰিব বছৰৰ শেষত আপোনাৰ সকলো কাম সম্পূৰ্ণ হ'ব মেডিটেশন কৰিব আৰু আপুনি পানী খোৱাৰ যোনটো পৰিমাণ সেই পৰিমাণটো বঢ়াব নিজে নিজৰ মনেৰে সকলো কাম নকৰি ডাঙৰৰ পৰামৰ্শ লৈ আপুনি কাম কৰিব আপোনাৰ ভাল হ'ব আপোনাৰ ভাল হওক এতিয়া আমি মূলাংক 3 ৰ বিষয়ে চাওঁ বলক মূলাংক 3 2025 বৰ্ষটো কেনে ধৰণৰ হ'ব মূলাংক 3 মানে যিসকলৰ জন্ম 3 12 21 বা 30 তাৰিখে হৈছে সেই সকলৰ বাবে এইটো এটা বহুত ভাল বছৰ বহুত পুৰণি চিনাকি কোনোবা ব্যক্তিক আপুনি লগ পাব পাৰে বা বহুত কোনোবা পুৰণি কোনোবা আপোনাৰ লগৰ বন্ধু বা বান্ধৱী বা কোনোবা পুৰণি চিনাকি ব্যক্তিয়ে আপোনাক ফোন কৰিব পাৰে আৰু আপোনালোকে তেওঁক লগ পাব পাৰে কৰবাত নহয় কৰবাত লগ পাব পাৰে সেই লগ পোৱাৰ ফলত বা সেই আপোনালোকৰ কথা পতাৰ ফলত আপোনাৰ বহুতো লাভ হ'ব পাৰে গতিকে কোনোবা পুৰণি চিনাকি যদি আপোনাক লগ কৰিব বিচাৰে গতিকে আপোনালোক যাব আপোনালোকৰ লাভ হ'ব নতুন পৰিস্থিতিৰ আপুনি সন্মুখীন হ'ব আপোনালোকে যদি বিয়াৰ কথা ভাবি আছিলে এই বছৰ আপোনালোকৰ বিয়া হ'ব আৰু এটো বছৰ আপোনালোকৰ বাবে বহুতো ভাল হ'ব কোনোবাই যদি সন্তানৰ কথা ভাবি আছিলে তেওঁলোকৰ সন্তানো হ'ব আৰু কোনোবাই যদি নতুন কিবা পৰিকল্পনা কৰি আছিলে সেই পৰিকল্পনাও আপোনালোকৰ সফল হ'ব
আপোনালোকে যদি গাড়ী বা প্ৰপাৰ্টি কিনাৰ কথা ভাবি আছে তেনে এই বছৰত আপোনালোকৰ এইখিনি সপোনো সম্পূৰ্ণ হ'ব আপুনি মাত্ৰ কথা কওঁতে সাৱধান হ'ব যাকে তাকে জিটি কথা নকব আপোনালোকৰ ভাল হ'ব আপোনালোকৰ ভাল হওক এতিয়া আমি চাওঁ মূলাংক 4 ব্যক্তিসকলৰ 2025 চনটো কেনেকুৱা হ'ব মূলাংক 4 মানে যিসকল ব্যক্তিৰ জন্ম 4 13 22 বা 31 তাৰিখে হৈছে সেই সকলৰ মূলাংক 4 বুলি ধৰা হয় আৰু মূলাংক 4 বাবেও এইটো বৰ্ষ ইমানটা ভাল নহব কাৰণ 4 হৈছে ৰাহুৰ নম্বৰ আৰু 9 নম্বৰ হৈছে পুলিচ আৰু 4 নম্বৰ হৈছে চুৰ গতিকে 9 নম্বৰ আৰু 4 নম্বৰ মাজত সম্পৰ্ক ইমান ভাল নহয় প্ৰথম কথা স্বাস্থ্যৰ অৱনতি হ'ব পাৰে ভৰিত দুখ পাব পাৰে বা ভৰিৰ লগত জড়িত কোনো সমস্যা হ'ব পাৰে পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে আৰু মূলাংক 4 ব্যক্তিসকলৰ যোনসকল মাক আছে মাকৰো ভৰি বিষ হ'ব পাৰে এই বছৰত আপোনালোক বহুত সাৱধানে থাকিব কাৰণ আপোনালোকৰ লগত স্কেম হোৱাৰো সম্পূৰ্ণ সম্ভাৱনা আছে স্কেম আপোনালোকৰ লগত হ'ব পাৰে মূলাংক 4 ব্যক্তিসকল এই বছৰ আপুনি কাৰোৰে কথাত বিশ্বাসত নলব কাৰোৰে কথা আপুনি নুশুনিব কাৰণ আপুনি যদি কাৰোবাৰ কথা শুনে কাৰোবাৰ কথা শুনি পালে আপোনালোকে যদি পইচা ইনভেষ্ট কৰি দিয়ে তেতিয়াহ'লে হৈ গ'ল আৰু আপোনালোকৰ হেয়া পইচা গ'ল গতিকে আপোনালোকৰ লগত স্কেম হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে গতিকে আপোনালোকে কাকো বিশ্বাসত নলব বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত টকা পইচা কৰবাত যে লগাব কয় আপোনালোকে ভুলতো নলগাব আপোনালোকে কামত গুৰুত্ব দিব শিক্ষাৰ্থীসকলে পঢ়া শুনাত গুৰুত্ব দিয়ক আৰু আপোনালোকে কামসমূহ আধৰুৱা কৰি নেৰিব ফিজিক্যাল যোনসমূহ এক্টিভিটি আছে সেইসমূহ আপোনালোকে কৰক আৰু ইনভেষ্টমেণ্ট কৰিব বিচাৰিলে কৰিব পাৰে কিন্তু কৰাৰ আগতে ভালকৈ আপোনালোকে বিবেচনা এবাৰ কৰি ল'ব আকৌ কৈছোঁ যে আনৰ কথা শুনাৰ আগতে আপোনালোকে নিজে বিবেচনা কৰি ল'ব আনৰ কথা শুনি ভুলতো আপোনালোকে পইচা ক'তোৱেই নলগাব ঠিক আছে গতিকে মূলাংক 4 ব্যক্তিসকল আপোনালোকৰ ভাল হওক আপোনালোকৰ ভাল হ'ব এতিয়া আমি মূলাংক 5 ব্যক্তিসকলৰ বাবে 2025 চনটো কেনেকুৱা হ'ব তাক জানোৱা হওক মূলাংক 5 মানে যিসকলৰ জন্ম 5 14 23 তাৰিখে হৈছে সেইসকলৰ বাবে এইটো বছৰ এটা ভাল বছৰ হ'ব ব্যৱসায় হওক বা টকা পইচাৰ ক্ষেত্ৰতে হওক ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হওক বা সন্তানৰ ক্ষেত্ৰতে হওক সকলোৰে ক্ষেত্ৰতে সকলো ফালৰ পৰাই এওঁলোকে এটা ভাল ফলাফল পাব কিন্তু তেওঁলোকৰ স্বাস্থ্যৰহে অকণমান যত্ন ল'ব লাগিব এওঁলোকে আপোনালোকৰ পেটৰ অসুখ হ'ব পাৰে আপোনালোকৰ লাংছৰ প্ৰব্লেম হ'ব পাৰে ব্লাড প্ৰেছাৰ সমস্যা আপোনালোকৰ হ'ব পাৰে শিক্ষাৰ্থীসকলে বাহিৰত পঢ়িব যাব পাৰিব এইটো বছৰত আৰু আপোনালোকে যদি জব কৰি আছে জব কৰি থকা সকল যিসকলে জব কৰি আছে সেইসকলৰ যোনে যি ঠাইত জব কৰি আছে সেই ঠাইটো সলনি হোৱাৰ সম্ভাৱনা আছে আৰু যদি সলনি হয় আৰু যদি সলনি কৰাৰ অপৰচুনিটি আহে আপোনালোকে সলনি কৰিব কাৰণ আপোনালোকৰ বাবে ভাল হ'ব মূলাংক 5ৰ 2025 বৰ্ষটোত ভালে যাওক ভাল হওক সেইটোৱে কামনা কৰোঁ আৰু এতিয়া আমি মূলাংক 6 ব্যক্তিসকলৰ 2025 বৰ্ষটো কেনেকৈনো যাব কেনেকৈ পাৰ হ'ব সেই বিষয়ে আলোচনা কৰোঁ বলক মূলাংক 6 মানে যিসকল ব্যক্তিৰ জন্ম 6 15 24 তাৰিখে হৈছে সেইসকল ব্যক্তিৰ বাবে ভাল আৰু বেয়াৰ মাজেৰে এইটো বছৰ পাৰ হ'ব বছৰৰ আৰম্ভণিতে আপুনি মনত কষ্ট পাব পাৰে কিন্তু লাহে লাহে সেইসমূহ ঠিক হৈ যাব ছেপ্টেম্বৰ অক্টোবৰ মাহত আপুনি ট্ৰেভেল কৰিব আৰু এই বছৰ আপুনি নিজৰ ওপৰত কাম কৰিব লাগিব কাৰোবাৰ যদি ঋণ চলি আছিলে সেই ঋণ এই বছৰ সম্পূৰ্ণ হৈ যাব আপোনালোকে আগবাঢ়ি যাব পাৰিব আপোনালোকৰ বাবে ভাল হ'ব আপোনালোকৰ বাবে ভাল হওক এতিয়া আমি চাওঁ মূলাংক 7ৰ বাবে 2025 বৰ্ষটো কেনে হ'ব মূলাংক 7 মানে যিসকলৰ জন্ম 7 16 25 তাৰিখে হৈছে সেইসকল ব্যক্তিৰ বাবে এই বছৰটো কনফিউজিং হ'ব পাৰে বছৰৰ মাজভাগত মানে আপোনাৰ দাঁতৰ বা আপোনাৰ চেষ্টৰ সমস্যা বুকুৰ সমস্যা আপোনাৰ হ'ব পাৰে ব্যৱসায় বা টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বাবে এই বছৰটো এটা ভাল বছৰে নতুন বস্তুবোৰ আপুনি শিকাত গুৰুত্ব দিব আপুনি কোনো এটা কাম কৰাৰ আগতে আনৰ পৰামৰ্শ ল'ব কিন্তু আনৰ কথা শুনি আপুনি পইচা ক'তো নলগাব টকা পইচাৰ ক্ষেত্ৰত সাৱধান হ'ব আপোনাৰ ক্ষেত্ৰতো স্কেম হ'ব পাৰে গতিকে আপুনি এই ক্ষেত্ৰত সাৱধান হ'ব বাকি আপোনাৰ ভালে হ'ব ভাল হওক আৰু কনফিউজন হ'ব পাৰে আপুনি বেছি উৎপাত কৰি কামবোৰ নকৰিব আপোনাৰ ভাল হওক আৰু এইখিনি আসলে আপোনাৰ বিষয়ে এতিয়া আমি চাওঁ বলো মূলাংক 8ৰ 2025 বৰ্ষটো কেনে যাব মূলাংক 8 মানে হৈছে যিসকল ব্যক্তি জন্ম 8 17 26 তাৰিখে হৈছে সেইসকলৰ বাবে এইটো এটা ভাল বছৰ হ'ব আপোনালোকে এই বছৰত টকা পইচা সেভিংছত গুৰুত্ব দিয়ক আপোনালোকে পইচা সেভিংছ কৰক অপৰচুনিটিও পাব আপোনালোকে বহুত কিন্তু আপোনাৰ কিবা ভাল হোৱাৰ আগতে আপোনাৰ শৰীৰটো অসুস্থ হ'ব আপুনি শাৰীৰিকভাৱে অসুস্থ হৈ যাব পাৰে শান্তভাৱে থাকিব আপুনি বেছি উৎপাত নকৰিব কামবোৰ ভাবি চিন্তি লাহে লাহে কৰিব মাটি বাৰীক লৈ যদি কিবা বিবাদ চলি আছিল সেই বিবাদসমূহ আপোনালোকৰ দূৰ হ'ব আপোনালোকৰ ভাল হ'ব আপোনালোকৰ ভাল হওক এতিয়া আমি চাওঁ বলক মূলাংক 9ৰ 2025 বৰ্ষটো কেনে যাব
মূলাংক 9 মানে যিসকলৰ জন্ম 9, 18, 27 তাৰিখে হৈছে সেইসকলৰ বাবে এইটো বছৰ ভাল, কিন্তু আপুনি আপোনাৰ খংটো নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। আপুনি ফিটনেছৰ ওপৰত ধ্যান দিব লাগিব, নহ'লে আপোনাৰ গোটেই বছৰটো আপুনি ফ্ৰাষ্ট্ৰেটেড হৈ থাকিব। যিমানখিনি আধৰুৱা কাম আছিলে গোটেইখিনি আপোনাৰ এইটো বছৰত সম্পূৰ্ণ হ'ব। খালি আপোনালোকৰ খংটো নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব, কাৰণ বছৰো ন, আপোনালোকৰ মূলাংকো ন, গতিকে ন আপোনালোকৰ খংটো অলপমান যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহ'লে এই খঙে কিন্তু সকলোবোৰ শেষ কৰি দিব পাৰে। বছৰ আপোনাৰ মনলৈ কিছুমান নতুন নতুন চিন্তা আহিব, আৰু সেইসমূহ যদি ভাবি নাথাকি হাতে কামে কৰে তেন্তে আপুনি সফল হ'ব। আনৰ ওপৰত বেছি ডিপেণ্ডেণ্ট নহ'ব, নিজকে সকলো বুলি ভাবি লওক আৰু নিজৰ ওপৰত কাম কৰক, নিজে কামবোৰ কৰক। আপুনি আনে কৰি দিব এনেধৰণৰ কথাবোৰ ভাবি নাথাকিব, নিজে নিজে সকলোবোৰ কৰক। আপোনালোকৰ ভাল হ'ব, আপোনালোকৰ ভাল হওক, এইখিনি আশা কৰোঁ। আৰু 2025 বৰ্ষটোৱে সকলোৰে বাবে এটা শুভ বছৰ হৈ পৰক, এটা শুভ বাৰ্তা কঢ়িয়াই আনক সকলোৰে বাবে, সেইটোৱে প্ৰাৰ্থনা কৰোঁ। আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাব। আপোনালোকক অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম, তেতিয়ালৈ আহিছোঁ। হৰ হৰ মহাদেৱ।